নমস্কাৰ বিন্দাছ ভিনটোৰ আন এটা নতুন বিন্দাছ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন আপোনালোকক ইণ্টাৰভিউ দিব পৰা নাই, সেয়ে আমি কিবা কিবি সৰু সুৰা কিবা কিবি কথা কৈ ভিডিঅ' বনাবৰ চেষ্টা কৰিছোঁ আৰু তেনেকুৱা টাইপৰ ভিডিঅ' বনাবৰ চেষ্টা কৰিছোঁ যিখিনি ভিডিঅ' চালে আপোনালোকৰ বিন্দু মাত্ৰা হ'লেও কিছু লাভ হয়, নিজৰ জীৱনৰ কিছু উন্নতি হয় বা জীৱনটোত জীয়াই থকাৰ কিছু অনুপ্ৰেৰণা পোৱা যায়। গতিকে আজি আহিছোঁ তেনেকুৱা এটা বিষয় লৈ। বিষয়টো কি কৈ আছোঁ, গাড়ীখনৰ পৰা নামি লওঁ। মই গাড়ীখন ফুৰিব আহিছিলোঁ, গাড়ীখনৰ পৰা নামি লওঁ, নামি বিষয়টো কৈ আছোঁ ৰ'ব। গাড়ীখনৰ পৰা নামি লৈছোঁ ৰ'ব। গাড়ীৰ পৰা নামি আহিলোঁ ৰ'ব, অকণমান ছাত আহিছোঁ, মানে ৰ'দটো এতিয়া চোকা হয়, যিহেতু ঠাণ্ডাৰ দিনৰ ৰ'দটো অলপ মানে ৰাতিপুৱাৰ ভাগত অলপমান বৰ চেংচেঙীয়া লাগে। গতিকে আজিৰ বিষয়টো হৈছে ডিপ্ৰেশ্যন বা ডিপ্ৰেশ্যনৰ পৰা আপুনি কি উপায়েৰে নিজক মুক্ত কৰি ৰাখিব বা সেই ডিপ্ৰেশ্যন থাকিলেও আপুনি জীৱনত কেনেকৈ আগুৱাই যাবলৈ সক্ষম হ'ব। মই যিখিনি কথা ক'বলৈ ওলাইছোঁ সেই কথাখিনি মই আমাৰ ওচৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় জ্ঞানম আদৰ্শ বিদ্যাপীঠত তাৰে এটা অনুষ্ঠানত যাওঁতে মোৰ শ্ৰদ্ধাৰ দাদাই, মোৰ বন্ধুখন দাদা যাদৱ দাসে সেই কথাখিনি কৈছিল। মানে কি শ্ৰী ৰামচন্দ্ৰৰ এটা কাহিনী কৈছিল। গতিকে সেই কাহিনীটোকে আপোনালোকক কওঁ, যিদৰে আপোনালোকে কিদৰে আপোনালোকে এই শ্ৰী ৰামচন্দ্ৰৰ কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ আপোনালোকে ডিপ্ৰেশ্যনক জয় কৰিব পাৰিবা বা হতাশাক জয় কৰিব পাৰিবা আৰু হতাশাক জয় কৰি জীৱনত আগুৱাই যাবলৈ সক্ষম হ'ব। নিশ্চয় মই এই কথা দিছোঁ, এই ভিডিঅ'টোৰ পৰা বা এই কথাখিনি যদি আপুনি ভালকৈ উপলব্ধি কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ জীৱনতো হতাশাই একো কৰিব নোৱাৰে, ডিপ্ৰেশ্যনে একো কৰিব নোৱাৰে। আৰু কথাটো হ'ল, আমি ৰামচন্দ্ৰৰ কথা অৰ্থাৎ ৰামৰ কথা সকলোৱে জানো। দশৰথ ৰজাৰ পুত্ৰ ৰামচন্দ্ৰ, যিটো আমি ভগৱানৰ এটা অৱতাৰ বুলিও জানো। বাৰু আমি ভগৱানৰ অৱতাৰটো বাৰু পিছত থৈ দিলোঁ। সাধাৰণ মানুহ হিচাপে আমি বাৰু ৰামচন্দ্ৰক আমি কথাখিনি আলোচনা কৰিম। তেওঁ আছিল ৰজা দশৰথৰ পুত্ৰ। যিটো সময়ত ৰজা দশৰথে তেওঁক মানে মাতি নি কৈছিল যে কালিৰ পৰা বা কাইলৈৰ পৰা তোমাৰ মানে ৰাজ অভিষেক ঘটিব, তুমি ৰজা হ'বা, তুমি গতিকে বাকীখিনি গোটেই তৈয়াৰ কৰা, এইখিনি এনেকৈ প্ৰস্তাৱ দিয়ে। আপোনালোকে সকলোৱে জানে, মই চমুকৈ কৈছোঁ। তাৰে পিছত যেতিয়া দশৰথ ৰজাই তেওঁৰ পুত্ৰক ৰাজ্যভাৰ দিব খুজিছিল, তাৰে পিছ মুহূৰ্ততে বা তাৰে ঠিক পুৱাই কি হ'ল, ৰামচন্দ্ৰই তেওঁৰ নৱবিবাহিতা পত্নীৰ সৈতে যাব লগা হ'ল আৰু ভায়েক লক্ষ্মণৰ লগত যাব লগা হ'ল বনবাসলৈ। গতিকে চাওক, মানুহৰ ভাগ্যৰ কি বিড়ম্বনা। তেওঁৰ আছিল ৰাজ্য অভিষেক ঘটাৰ কথা, ৰজা হোৱাৰ কথা, কিন্তু তেওঁ যাব লগা হ'ল তেওঁৰ নৱবিবাহিতা পত্নীৰ সহিতে বনবাসলৈ, য'ত নেকি তেওঁ সুখে শান্তিৰে ৰজা হৈ জীৱন নিৰ্বাহ কৰিব পাৰিলে হয়, কিন্তু বিধিৰ বিপাকত তেওঁ যাব লগা হ'ল বনবাসলৈ। কিন্তু সেই কথাটোৰ পৰা মানে কি, এতিয়া আমাৰ মূল বক্তব্য হ'ল, এতিয়া ৰামায়ণখনৰ ধৰ্মীয় কথাটো আমি সদ্যহতে পিছত থৈ দিলোঁ। ৰামায়ণখনৰ ধৰ্মীয় কথা আমি পিছৰ ফালে থৈ দিলোঁ। আমাৰ মূল বক্তব্যটো হ'ল যে ৰামচন্দ্ৰ এজন ৰজা হয়ো, মানে ৰজা মানে কি আৰু, তেতিয়া দিনৰ ৰজা মানে ক'ব গ'লে কিমান ডাঙৰ এটা পদবী, কিমান তেওঁৰ সুবিধা ভোগ কৰে সেইটো ক'ব নালাগেই। গতিকে তেওঁ ৰজা হৈও বনবাস খাটিব লগা হৈছিল আৰু বনবাসত কিমান যন্ত্ৰণা পাইছিল আপোনালোকে জানে। গতিকে তেওঁ যদি ৰজা হৈ যন্ত্ৰণা পাব পাৰে বা এটা ভগৱানৰ এটা অৱতাৰ হিচাপে যদি তেওঁ যন্ত্ৰণা সহ্য কৰিব পাৰে, আমিনো তেওঁৰ তুলনাত আমি এই সাধাৰণ নৰমনিচ কোন। গতিকে এইটো কথাৰ পৰা আমি এইটো বুজিব লাগিব যে যদি প্ৰভু মানে ভগৱানে অৰ্থাৎ ভগৱানৰ অৱতাৰ এটাই যদি বা ভগৱানে যদি ইমান দুখ কষ্ট পাব পাৰে, আমিনো মানুহ কোন। মানে এইটো কাহিনীৰ পৰা এটাই শিক্ষা ল'ব লাগিব যে আমাৰ জীৱনত, আমাৰ প্ৰত্যেকৰে জীৱনত সুখ দুখ, হাঁহি কান্দোন, বেয়া দিন ভাল দিন এইবিলাক আহিবই, আৰু তাৰ কাৰণে আমি সদা প্ৰস্তুত থাকিব লাগিব। যে আমাৰ এটা ধাৰণা থাকে যে আমাক কিয়নো আমাক ভগৱানে ইমান বেয়া দিন দিছে, আমাকহে দেখিছেনে, আমাৰ ঘৰতহে বেমাৰ নে, আমাৰ ঘৰতহে এক্সিডেণ্ট হয়নে, আমাৰ ঘৰতহে এনেকুৱা, মোৰ ল'ৰাটোহে পঢ়িব নোৱাৰে নে, মোৰ ছোৱালীটোহে পঢ়িব নোৱাৰে নে, আমাৰ কথাবিলাক তেনেকুৱা হৈ যায়। কিন্তু আমি সদায় আনৰ লগত হ'লে ভাল পাওঁ, হ'লে ভাল পোৱাৰ কথা নহয় বাৰু, মানে আনৰ হ'লে বাৰু ঠিকে আছে, একবাৰ খবৰ ল'লোঁ, ফোন কৰিলোঁ, ঘৰত যায় খবৰ ল'লোঁ, ঠিকে আছে, এনেকৈ অমুক তমুক কৰিবা। কিন্তু আমাৰ নিজৰ লগত হ'লে আমি সেইটো হতাশাত ভুগি যাওঁ। তাৰপৰা অকণমান জোখতকৈ বেছি হ'লেও আমি একেবাৰে জানো মোৰ জীৱনটোৱে সেই আৰু নহ'ব, কি কৰিম কি নকৰিম, এনেকুৱা এনেকৈ চিন্তাত মজি কিবা কিবি হৈ থাকে আৰু। কিন্তু এই কথাটোৰ পৰা এটা মানে গম পাব লাগিব যে আমি
জীৱনৰ যিকোনো মুহূৰ্তৰ কাৰণে প্ৰস্তুত থাকিব লাগিব একেবাৰে ভালটোলৈ আশা কৰিব লাগিব তাৰ বাবে কাম কৰি যাব লাগিব কিন্তু একেবাৰে বেয়াটোলৈও প্ৰস্তুত থাকিব লাগিব গতিকে এই আজিৰ কাহিনীটোৰ এই ডিপ্ৰেশ্যনৰ এই ৰামায়ণৰ যিটো এই ৰামচন্দ্ৰৰ যিটো কাহিনী ক'লো সেইটোৰ পৰা তাৰে মূল কথাটো মানে আমি যদি সাৰাংশ লিখো এটা বাক্যত এনেকুৱা হ'ব যে যদি ভগৱানে ইমান দুখ সহ্য কৰিব পাৰে যদি ভগৱানকে ইমান দুখ দিব পাৰে আমিনো নৰমনিচ কোন এইটোৰ পৰা এটা শিক্ষা ল'ব লাগিব যে আমি জীৱনত যিকোনো পৰিৱেশৰ বাবে আমি সদা প্ৰস্তুত থাকিব লাগিব আৰু আমি আমাৰ সতি সন্ততিক আমি আমাৰ পৰিয়ালৰ সকলোকে যে জীৱনটো যি দিয়ে তাকে গ্ৰহণ কৰা আৰু সন্মুখত যি আহে সেইটো প্ৰত্যাহ্বান গ্ৰহণ কৰি হাঁহি মুখে আগুৱাই গৈ যোৱাটোৱে জীৱন আৰু আজিৰ পৰা যদি আপোনালোকে এই ৰামচন্দ্ৰৰ কাহিনীটো পৰা অনুপ্ৰাণিত হৈ নিজৰ জীৱনত লাহে লাহে এইবিলাক ইমপ্লিমেণ্ট কৰিব খোজে তেতিয়াহ'লে নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব আৰু তাকে কৈছোঁ গতিকে আপোনালোকৰো দিনবোৰ ভালে কুশলে পাৰ হওক মোৰ এই চমুৰ কাহিনীটোৰ দ্বাৰা হয়তো আপোনালোকেও কিছু অনুপ্ৰেৰণা পাব আৰু এনেকুৱা ঢেৰ কাহিনী পাব হয় ছ'চিয়েল মিডিয়াত ইউটিউব প্লেটফৰ্মতে হওক ধুনীয়া ধুনীয়া ভিডিঅ' পাব কিছুমান আধ্যাত্মিক ভিডিঅ' পাব বা যেনেকুৱা ভাগৱত বা তেনেকুৱা গীতাৰ কিছু কথা থাকে ভিডিঅ' থাকে বা তেনেকুৱা সদগুৰুৰ ভিডিঅ' সদগুৰুৰ ভিডিঅ' সন্দীপ মহেশ্বৰীৰ ভিডিঅ' আমাৰ অসমৰ দীপক মটিভেটৰ এনেকুৱা বহু কেইজন আছে আপোনালোকে সেইখিনি চালে নিশ্চয় ডিপ্ৰেশ্যন বোলা বস্তুটোক জয় কৰিব পাৰিব ডিপ্ৰেশ্যন বুলি বহি থাকিলে শান্তি ভালি থাকিলে কিন্তু আমাৰ জীৱনটো নচলে মোৰ ডিপ্ৰেশ্যন হৈছে মই চিন্তা কৰি শুই বহি নাখাই নহ'লে মই মৰি গ'লেতো নহয় কাৰণ আপুনি ডিপ্ৰেশ্যনটোক সেই কথাখিনিক সেই দুশ্চিন্তাখিনিক জয় কৰি আপুনি আগবাঢ়িবই লাগিব গতিকে আপোনালোকৰো হয়তো এনেকুৱা হৈছে বহুতে হয়তো পাৰিছে এনেকৈ সেইখিনি সমল গোটাই আগবাঢ়ি যাব যিসকলে পৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'টো আশা কৰা আপোনালোক ভাল পালে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব গতিকে এইটো ভিডিঅ'ৰ পৰা লৈছোঁ বিদায় সকলোৱে বিন্দাছ থাকক হাঁহি থাকক পুনৰ এটা লগ পাম নতুন ভিডিঅ'ত এতিয়ালৈকে জীৱন জিন্দাবাদ ধন্যবাদ